তো নমস্কাৰ বন্ধু-বান্ধৱসকল, স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে হাহাকাৰ জীৱন। একে একে দুই আজি আমি সকলোৱে মিলি চুকুৰ আলিৰ কটিত লগাওগে বলক চুই। কামত আপোনাৰ ব্যৱহাৰত আপোনাৰ পইচা। চুকুৰ খুৰা, আপোনাৰ ব্যৱহাৰ আপোনাৰ পইচা নহয় নেকি? পইচাৰ ঠাইত পৰিচয় হ'ব লাগে, হয়নে নাই? সন্মান হেৰি দিবি তই কেলা। অসমীয়া ভাষাখিনি ভালকে নাজানে নেকি ক'ব কাৰণে? আপোনাৰ পইচা এটা কথা কৈছে, দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। মানে কি মানে আমাৰ চুকুৰৰ ফুফ। পোচাকত মানুহৰ পইচা নহয়, ব্যৱহাৰ মানুহৰ পইচা। বাহ, ইয়াৰ কি ইংলিছ কৈছা বে তই? खत्म। তো গাইজ, এই মহান ব্যক্তিজনক মই চিনাকি বেলেগ কৰি দিব নালাগে, আপোনালোকে চিনি পায় হয়তো। 1 উইকত স্পকেন ইংলিছ পঢ়ি শেষ কৰি দিয়া এইজনে হৈছে আপোনালোকৰ মৰমৰ, আমাৰ মৰমৰ, সকলোৰে মৰমৰ চুকুৰ আলি। দে হাত চাপৰি বজো। নমস্কাৰ। নমস্কাৰ 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 নমস্কাৰ। नमस्कार दादा नुनू खाबो ने की अपुनी। মই আজি সুকুলৰ জৰিয়তে বাৰ্তা দিব বিচাৰিছো। মোক কালি এখন মই ড্ৰেছ কৰিছিলো। বাহ, এখন ডেন্স কৰিছা ন? কেলা বোকা, তই যদি অসমীয়া ক'ব নাজানা নকবি। তই চোন ভাল ইংলিছ ক'ব জানা, ইংলিছতে ক তই। দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। মানে কি মানে? ভগৱান, তোৰ এই ডেন্সে নে গেলা? তই তিৰিৰ টেনচনত মাখি মৰা ঔষধ চৌষধ খাই দিলি, তাৰপিছত মূৰ ঘূৰালে। তো ধৰিবই পৰা নাই আৰু কি কৰ কি ৰৈলা হৈছে ভগৱান। চুকুৰ মজা ডেন্স কিন্তু দেই, মজা ডেন্স। এনেকা নুঘুৰবি দেই, খোলকে পৰিব নিপুল। समझ रहे हो समझ रहे हो आप समझ रहे हो ना। বাকী যিয়ে নহওক, এই মিনি চুপাৰ হিট চংটোত তোৰ নিচিনা চুপাৰ হিট এক্টৰ এটা ডেন্স কৰি কিনে বেলেগ ফালছা কিন্তু দেই, ভাল লাগছে কিন্তু। বাহ চুকুৰ, তই যি তালি মাৰি মাৰি ডেন্স কৰি আছা, তই চোন গুৱাহাটীত যাব পাৰা গাড়ীত, বাছে চাছে উঠি কিনে হাত চাপৰি মাৰিব পাৰা, কেইটামান পইচাকে পাবি, হয় নাই? বুজিছা নহয় চুকুৰ কি কৈছো? সেইকাৰণে আনন্দ বন্ধিৰ কাৰণে আমি এখন ডেন্স, বিহু ডেন্সৰ আমি ইমানগিৰি নোৱাৰো, কাৰণ আমি জীৱনৰ প্ৰথমত লাইফৰ প্ৰথম মই সেইখিনি কালি কৰিছো, যে মই কোনোদিনো সেইটো প্ৰেক্টিচ কৰা নাই, মোৰ অভিজ্ঞতাই নাই। হয় দে, তই কোনো প্ৰেক্টিচ নকৰা কৰি যিয়ে মাইকেল জেকচনৰ ডেন্স মাৰছা, বাহ, তোক কেলা মানিব লাগিব মই, সঁচা। মই আহ্বান জনাও, মোৰ কিছুদিনৰ ভিতৰতে মোৰ চিনেমা আকৌ ষ্টাৰ্টিং হৈ আছে। মই সমাজ জাগৰতা, এইখন জাগৰতা কি কৈছা? শুনা না ভালকে, আকৌ একবাৰ কচোন। জাগৰতা
এই চকুৰ শুন সমাজ জাগ্ৰতা নহয় সমাজ জাগ্ৰতা খাটো ভালকে ঘূৰাব নোৱাৰে মুখত সিটাতে চিনেমা বনায় সমাজ জাগ্ৰতা এটা আমি কেনেকৈ সমাজৰ জাগ্ৰতা মানে কেনেকৈ আমি সমাজ আগুৱাই যাম তাৰ কাৰণে এটা আমি ভিডিঅ' ওলাই আছো ভিডিঅ' নহয় ভিডিঅ' বুজিছা বাইদেউ তোৰ জল্দি ভিডিঅ'টো দিবি চৰি কৈছিল ভিডিঅ'টো দিবি চাম আমি তোৰ ভিডিঅ' চাবৰ কাৰণে আমি ৰখি আছো গম পাইছা নাই আমাৰ সমাজখন ৰখি আছে তোৰ ভিডিঅ' চাবৰ কাৰণে জাগ্ৰতা কৰিবি নহতো সমাজখনক নতুন এটা কিবা দিবি হয় নাই পকা সি তাক মুখত কথা ঘূৰাব নোৱাৰে সি তাতে চিনেমা বনায় আগতে তই অসমীয়াখিনি ভালকে শিকি ল'বি যা LP স্কুলৰ ছোৱালীৰ পৰা খন ভালকে শিকি ল'বি তাৰপিছত চিনেমা বনাবি বোকা মানে ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই